हे বন্ধু-বান্ধৱসকল কি খবৰ নিশ্চয় ভাল মই পাপুৱে মোৰ ইউটিউব চেনেল পাপু 23 লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আজি মই আছো বৰমাত এনেকুৱা স্কুল আছে যিখনৰ নাম আপোনালোক সকলো শুনিছে চাগে আৰু স্কুলখনৰ নাম হৈছে এছটি জোনছ হায়াৰ সেকেন্ডাৰী স্কুল আৰু এইখন স্কুলত মানে কাম কৰিব আহিছো আৰু এনেকুৱা এজন পাৰ্চনৰ লগত কাম কৰিবলৈ মই সুযোগ পাইছো আৰু মানে মোৰ বহুত বেছি ভাল লাগিছে আৰু সেইজন পাৰ্চন কোন হয় এতিয়া নকওঁ ভিডিঅটো চাই থাকক আৰু সেইজন পাৰ্চনৰ লগত আপোনালোক চিনাকি কৰাই দিম আৰু দেখুৱাম কি কৰিলো কেনেকুৱা কৰিলো চাই থাকক মানে কি হৈছে পেইন্টিংৰ কাম আৰু এনেকুৱা এজন অসমৰ ব্যক্তি যিজনৰ নাম হয়তো এটা সৰু বাচ্চা মানে জানে এনেকুৱা মানে নাম তেখেতৰ আৰু সেইজন ব্যক্তিৰ লগত মই কাম কৰিবলৈ সৌভাগ্য হৈছোঁ হয়তো চাগে কিবা জনম আগৰ জনমতকৈ ভাল কাম কৰিছে এনেকুৱা লাকি ফিল কৰিছোঁ মই আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকক কেনেকুৱা কি হয় এইখনে গাড়ী সেইজন পাৰ্চনৰ যিজন পাৰ্চন আপোনাক চিনাকি কৰাই দিব খুজিছোঁ তেখেতে নীলিম মহন্ত দাদা নমস্কাৰ আৰু ইয়াত মানে পিছফালে এনেকুৱা কাম কৰি আছোঁ আমি ৰাতি কৰিলোঁ এতিয়া দাদা আহিছে দাদাৰ লগত কাম কৰিম ভিডিঅ'টো শেষলৈ চাই থাকিব কালাৰবিলাক ওলাই আছোঁ মিক্স কৰিছোঁ কেনেকুৱা কি হয় চাই থাকক নীলিম মহন্ত দাদাক দেখাই পালে আৰু এনেকুৱা এজন পাৰ্চনৰ লগত কাম কৰিলে ভিডিঅ' কৰি থাকিলে মানে ভাল নালাগিব কাৰণ মই মোবাইলটো অফ কৰি থ'ম আৰু চাই থাকক ভিডিঅ'টো মানে যেতিয়া ছবিটো কমপ্লিট হ'ব তেতিয়া আপোনালোকক দেখাম পৰিৱেশটো চাওক কিমান ধুনীয়া আৰু কি ধুনীয়া বতাহ আহিছে আৰু এনেকুৱা মানে কাম কৰি আছোঁ বেছি লাকি ফিল কৰিছোঁ এনেকুৱা এজন পাৰ্চনৰ লগত কাম কৰিব পায় আকৌ নেক্সট মৰ্ণিং উঠি কেনে পৰিৱেশটো ইয়াত চাই ল'লোঁ আৰু ইয়াত এইটো 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হয় BaRama আৰু এনেকৈ গোটেই পৰিৱেশটো ঘূৰিলোঁ আৰু এইটো মই য'ত আছোঁ এতিয়া এইটো গীৰ্জাঘৰ হয় আৰু গীৰ্জাঘৰৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ মানে ইমান ধুনীয়াকৈ বনাইছে আৰু মানে বহুত বেছি ভাল লাগিছে গোটেইবিলাক সেউজীয়া আৰু এইটো চাওক ওপৰত মানে বাৰাণ্ডা হয় এইবিলাক ইমান ধুনীয়া লাগিছে ধুনীয়াকৈ সজাই তুলিছে আৰু বহুতেই বেছি ভাল লাগিছে আকৌ এইটো ৰুমতে ৰাতিটো কটালোঁ আৰু এয়া মই দেখাইছোঁ আপোনালোক ভিতৰৰ পৰিৱেশ এনেকুৱা আৰু মানে অম্লান দা শুয়ে আছে এতিয়ালৈ উঠা নাই আৰু এতিয়া ৰাতিপুৱা মোৰ উঠি খুবেই ভোক লাগে গতিকে কিটচেনত যাওঁ আৰু কিটচেনটো মই দেখাইছোঁ স্কুলৰ কেনেকুৱা চাই থাকক আৰু এইটো মূৰ্তি আৰু গোটেই মানে সেউজীয়া পৰিৱেশ মানে ধুনীয়াকৈ সজাই তুলিছে আৰু এয়া সেউজীয়া গোটেইবিলাক সেউজীয়া বনাই দিছে টাবত ইমান ধুনীয়াকৈ ফুলবিলাক সজাই দিছে না দেখিলে বহুত বেছি ভাল লাগে পিছফালে চাওক না ইমান ধুনীয়াকৈ ডিচিপ্লিন কৰি সজাইছে মানে কি কম বহুত মানে ভাল লাগিছে মই পিছফালে একবাৰ দেখুৱাইছোঁ ফাইনেলি আহি পালোঁ কিটচেন আৰু ইয়াত আপেল কাটা আছে আৰু ইয়াত মানে যি লাগে
খাওক আৰু ৰাতিপুৱা ষ্টাৰ্ট কৰক এয়া ঘুগুনি আৰু এয়া চাওমিন ৰুটি আৰু এয়া বিদ্যালয় মৰম লগা কণ ছাত্ৰ ছাত্ৰীসকল এয়া বহুত বেছি মনত পৰিছে যেতিয়া স্কুলত পঢ়িছিলোঁ এই স্মৃতিবোৰলৈ মনত পৰিছে আৰু আইডিয়া জাপিটো পিন্ধা হাই দিয়া হাই স্মাইলিং ফেস হাই দিয়া আৰু এয়া আপোনালোকে দেখা পাইছে ফাইনেলি কমপ্লিট হ'ব ওলাইছে আৰু প্ৰায় ৰাতি 3 বজালৈ কাম কৰিছোঁ বহুত কষ্ট হৈছে আৰু এইটো ছোৱালীজনী পঢ়ি আছে খাই কিনে আৰু সম্পূৰ্ণ ভিডিঅ'টো ফটোটো মই দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা হৈছে আৰু ইয়াৰ উচ্চতা প্ৰায় ৱালখনৰ উচ্চতা 50 ফুট আছে কিন্তু আমি 6 মিটাৰ ওখ কৰিছোঁ আৰু 8 মিটাৰ বহল আছে আৰু এয়া ছবিটো সম্পূৰ্ণ হ'ল এয়া ST জোনছ হায়াৰ ছেকেণ্ডাৰী BaRama আৰু এয়া